নমস্কাৰ জনাইছো সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লে মা ঘৰত আছোহি তাকে বুৱাৰীজনীয়ে কিবা এটা কৰি আছে আপোনালোকক দেখাও কি কৰি আছে চাওকচোন আপোনালোকে কি কৰি আছে এয়া স্কিন পেইন্টিং কৰি আছে তাই মই আজি প্ৰথম দেখিছো কৰা এই কৰিছেহি বহুত অৰ্ডাৰো পাইছে কৰি আছে তাকে এতিয়া কালাৰ লৈ আহিছে গৈ তাৰ পিছত পটাপট লাগি গৈছে আৰু কাৰোবাক দিবই লাগে বুলে চাকচোন বৰ ধুনীয়াকে উঠিছে দেখাম বাৰু মই কমপ্লিট হলে এলাহে কৈ ডাঙি দিছে এই পা দেখিছেনে কি ধুনীয়া আকাশী নীলাত কুলা ৰঙৰ কৰিছে বেলি পোহৰটো পৰি আছে হেকাৰণে অকমান ৰঙচুৱা হৈছে নহয় ঠিকে আছে ফুলপা ডাঙৰ যে মই আজি কৰা দেখিছো প্ৰথমতে আপোনালোকে চাওকচোন মই প্ৰথম মোৰ লগতে চাওক ইমান ধুনীয়াকৈ ফুলপা বহি যায় ইয়াৰ ৰং অকনমান দিলেও হয় এবাৰ দিলে 3 পাহ মান উঠে মই কিতিয়াও আইডিয়া হোৱা নাছিলে মই মোবাইলতো চোৱা নাই ইউটিউবত আজিলৈকে তুমি ৰিয়েলতে চাইছো আৰু প্ৰথমবাৰ বৰ ভাল লাগে দেই এটো এটা মহিলা সকলৰ বাবে খুব ভাল এটা ইনকাম এবিলাক জুৰ কাপোৰ তাই কটনৰ জুৰ কাপোৰ বিলাক সিঙ্গল কে কিনি আনিছে তাৰ পিছত এয়া ফুল কৰি বিক্ৰী কৰিছে স্কুললে লৰা থবলে বা বজাৰ সমাৰ কৰিবলে ধুনীয়াকে আৰামছে পিন্ধি যাব পৰা এজুৰ কাপোৰ সিম্পল হয় কাপোৰজুৰ ভাল লাগে লগত ব্লাউজ পিস নাথাকে এজু কাপোৰটো আজিকালি মিক্স পাটটো কৰে মিক্স পাটটো কৰিলেও ভাল লাগে এই কটনৰ জু বেছি মৰমহে লাগে এয়া এজু ওচৰে বুৱাৰী এজনীক দৰকাৰ হৈছে এতিয়াই পটাপট তাকে কৰি দিছে তাই এইখন মেখেলাখন ওচৰৰ পৰা দেখাইছো দুলাইনে কৰিছে আসলে ফুলটো অকনমান ডাঙৰ কাৰণে কি ধুনীয়া লাগিছে দেখিছেনে নীলা ৰঙত কুলা ৰং এই কৰিছে হাই কেনেকুৱা লাগিছে জনাব এইখন চাওক এটা কৰি এটালে কি ধুনীয়া লাগিছে নীলা ৰঙত কুলা ৰং দি দিয়া হৈছে ফুলখিনি কিমান ধুনীয়া লাগিছে নহয় নে মই যে খুব ভাল পাইছো দেখিবলৈ খুব ধুনীয়া দেখিছো ময়ো লম এজুৰ কেনেকুৱা হাই কেনেকুৱা লাগিছে জনাব কৰিছো আৰু কৰিছা যে কামটো তুমি ফলপখুনে এজুৰ ৰেডি কৰিলে কাপোৰ ধুনীয়া লাগিছে না জনাব মোৰ বৰ ভাল লাগিছে কালাৰ কিটা এজু কাপোৰজুৰ ভাল লাগিছে নিশ্চয় সকলোৰে ইমান ধুনীয়া দেখিছে নে ধুনীয়াকে লৰাৰ কাৰণে বিস্কুট নিজৰ কাৰণে তেল সাবুন অনায়াকে আনিব পাৰিছে ধুনীয়াকে বিক্ৰী কৰি এবিলাক কটনৰ জোৰা কিনি আনিছে মৰাণৰ পৰা মানে এটা ধুনীয়াকে বিক্ৰী হৈছে সকলোৱে লৈছে কাপোৰবিলাক ওচৰলে বজাৰ সমাৰ যাবলে বা স্কুলৰ লৰা ছোৱালী থবলে ধুনীয়াকে পিন্ধি যাব পৰা এজুৰ কাপোৰ বিয়া হবাও খাব পাৰে ধুনীয়াকে দেখিছে কিছুমানে বহুত আগতীয়াকে লৈছে আমাৰ অকনমান দেৰি হৈছে বাৰু তথাপিতো ভাল হয়